ये क्या है ইয়াতে জোৰে জোৰে উঠিছে তেওঁলোকক সাহসিকতাৰ পুৰস্কাৰ দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো সাহসিকতাৰ পুৰস্কাৰ দিয়ক বিশেষকৈ ছোৱালীকেইজনীক বীৰাংগনা OMG ইতিমধ্যে বুজি পাইছে যে ভিডিওটো কিমান বেছি এক্সাইটিং হ'ব গতিকে বলক নলবাৰীৰ ৰাখলৈ যাওঁ এইবাৰ নলবাৰীৰ ৰাখে ভৰি দিছে 92 বৰ্ষত 92 ইয়াৰ্স বাপৰে আৰু এয়া আমি নলবাৰীৰ ৰাখলৈ আহি দেখিছো সকলোতে কেৱল আৰু কেৱল জুবিন দাৰ সোঁৱৰণ জুবিন দাক শ্ৰদ্ধাঞ্জলি জুবিনময় পৰিৱেশ এইবাৰ নলবাৰীৰ ৰাখতো আৰু আটাইতকৈ আচৰিত কথাটো এইটোৱে যে যি নলবাৰীৰ ৰাখ বুলি ক'লে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ আগমন হয় বীৰ দি বাট নোপোৱা অৱস্থা হয় এইবাৰ কিন্তু নলবাৰীৰ ৰাখত তেনে এটা পৰিৱেশ দেখিবলৈ পোৱা নাই তুলনামূলকভাৱে মানুহ পাতল কিন্তু য'তেই জুবিন দাক দেখিছো তাতে মানুহৰ ভিৰ আৰু এইদৰে সকলোৱে জুবিন দাৰ ওচৰত এখন ফটো উঠিছে জুবিন দাক সুঁৱৰিছে জুবিন দাৰ গান প্ৰত্যেকটো প্ৰান্ততে পাণ দোকানৰ পৰা আৰম্ভ কৰি বাণিজ্যিক বিপণীলৈ সকলোতে কেৱল জুবিন দা আৰু সকলোৱে জুবিন দাৰ বাবেই জুবিন দাৰ লগতে যেন গোটেই জীৱনটো পাৰ কৰিব তেনে এটা পৰিৱেশ নলবাৰীৰ ৰাখটো দেখিবলৈ পাইছো আমি জুবিন দাক প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাই সেৱা জনাই আগবাঢ়িছো বলক এতিয়া যাওঁ নলবাৰীৰ ৰাখৰ বিভিন্ন স্থানলৈ য'ত আপোনালোকে পাব খুব ধুনীয়া এটা পৰিৱেশ আৰু নলবাৰীৰ ৰাখ বুলি ক'লেই আৰু ক'বই নালাগে আৰু এয়া হৈছে নলবাৰীৰ ৰাখৰ এইবাৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নলবাৰীৰ ৰাখৰ এইবাৰৰ মূল বিষয়বস্তু জুবিন দা আৰু জুবিন দা ইমান ডাঙৰকৈ গীটাৰ আৰু গীটাৰত জুবিন দাৰ সেই মৰমৰ টুপিটো তাৰ তলতে জুবিন দাই গীত পৰিৱেশন কৰি আছে সকলোৰে এনেকুৱা লাগিছে যেন জুবিন দা জীয়াই আছে জুবিন দাই নলবাৰীৰ ৰাখত আহি গীত পৰিৱেশন কৰিছে আৰু এয়া চিকমিকাই আছে গোটেই নলবাৰী হৰি মন্দিৰৰ চৌদিশ আৰু ইয়াৰ পৰাই সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা যায় যে নলবাৰীৰ ৰাখ অনন্য সুকীয়া আৰু ব্যতিক্ৰম কিন্তু দেখিছে মানুহ নাই মানুহ একেবাৰে পাতল একেবাৰে মানুহ এইবাৰ নাই সকলে কৈছে যে জুবিন দাৰ ফুকত সকলো মৃয়মান সেইবাবে মানুহৰ সংখ্যা কম কিন্তু য'ত জুবিন দা মই কৈছে য'ত আপুনি জুবিন দাক দেখিব তাত কিন্তু আপুনি মানুহ দেখিব মানুহৰ ভিৰ দেখিব আৰু জুবিন দাৰ লগতে শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ প্ৰাণৰ শিল্পী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহিবাদক দীপক শৰ্মা ডাঙৰীয়া আৰু তাৰ মাজতে আমি হেৰুৱালো জাতিটোৰ আন কেইবাগৰাকীও অমূল্য সম্পদক আৰু এয়া নাগাৰা সূৰ্য মোহন ভাইৰা বঁটাপ্ৰাপক প্ৰয়াত ৰামচৰণ ভৰালী দেৱকো একেলগে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এয়া চাওক জুবিনময় হৈ পৰিছে নলবাৰীৰ ৰাখৰ সমগ্ৰ পৰিৱেশটো আহক এইবাৰ ধুনীয়াকৈ নিৰ্মাণ কৰা মূৰ্তিসমূহ চাওঁ আৰু সেৱা লওঁ এয়া হৈছে 5127ৰ অখণ্ড ভাৰত য'ত দেখুওৱা হৈছে অখণ্ড ভাৰতৰ বিভিন্ন স্থান এই দৃশ্যাংশ দেখি আপোনাৰ মনলৈ কি ভাৱ আহিছে কি অনুভৱ হৈছে কমেণ্টত লিখক ৰাখ বুলি ক'লে আচলতে বিলাসিকতাৰ সপোন দেখাৰ সময় ৰাখ আহিলে মানুহৰ এনে লাগে যেন এইবাৰ মই থাৰ মাৰ্চেডিছ অডি নাইবা ডাঙৰ বাছৰ মালিক হ'ব পাৰিম কেনেকৈ কিয়নো ৰাখৰ অন্যতম আকৰ্ষণ হৈছে উপহাৰ কুপন আৰু এয়া হৈছে সেয়াই আৰু এয়া মূল পূজা মণ্ডপ চাওকচোন কি আকৰ্ষণীয় কি সুন্দৰ কি পবিত্ৰ সঁচাকৈ ইয়ালৈ অহাৰ লগে লগে মন হাত পৰি গৈছে এই যদি অসমীয়া হয় এইখন দোকানত কি আছে অসমীয়াৰ এসমহ সঁজুলিৰ নাম কওক জাকৈ খালৈ আৰু ডলা তোৰ তাতে অকমান অসমীয়া গিৰি বাছি আছে মই অসমীয়া হয় আৰু এয়া বাণিজ্য মেলালৈ আহিছো ভণ্টিক সুধিছো কচোন ক তই যদি অসমীয়া
এইবোৰ সঁজুলিৰ নাম কি ইমান ধুনীয়াকৈ বাহেৰে বনোৱা আজবাব এইখন বিপণীত প্ৰদৰ্শন কৰা হৈছে বা দেখুওৱা হৈছে বা বিক্ৰী কৰা হৈছে মোৰ ভাল লাগে এনেকুৱা বাহেৰে বনোৱা আজবাবৰ প্ৰতি মোৰ এক দুৰ্বলতা আছে কিমান ধুনীয়া চাওকচোন চাই যাওক এইখিনি ভিজুৱেল মহিলাসকলৰ বাবে বিশেষভাৱে লোৱা মেলা এবাৰ আহিছোঁ আমি মেলালৈ মিনা বজাৰ OMG ओ भाई ये क्या है ये क्या है guys, manu bismine besi. Sua manu besi guys. Utat ke sua manu besi. Yade manu sua nai yade so sai ase guys. Hei karone mane manuhor iman bhir lagi ase ate. Mane utha manuhor moja lobor karone pura manu bhir lagi geche. Sab moja lo. Manuhor sabole manuhor bhir. ইয়াতে জোৰে জোৰে উঠিছে তেওঁলোকক সাহসিকতাৰ পুৰস্কাৰ দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো সাহসিকতাৰ পুৰস্কাৰ দিয়ক বিশেষকৈ ছোৱালীকেইজনীক বীৰাংগনা আটাইতকৈ ডাঙৰ কথাটো কি জানেনে এইখন চলি থকাৰ মাজতে হঠাৎ এইখন ৰখাই দিবলৈ বাধ্য হ'ল কিয়নো তাৰ মাজৰ পৰা কাৰোবাৰ মূৰ ঘূৰাইছে নে কি হঠাৎ ৰখাই দিলে নামিলে এজনে দুজন তাৰপিছত আকৌ আৰম্ভ কৰিলে ইয়াতে উঠা মানুহে আৰু জীৱনটো উল্টা পুল্টা হ'লে টেনচন নলয় এইখনত উঠাৰ কাৰ কাৰ সাহস আছে কমেণ্টত জনাও আৰু ৰাস পূজা বুলি ক'লে সকলোৱে জানে যে জেলেপি অবিহনে ৰাস পূজা হ'বই নোৱাৰে আৰু এয়া জেলেপি গৰম গৰম জেলেপি আমি এতিয়া যাবলৈ ওলাইছোঁ সকলো শেষ হ'ল চালোঁ ভাল লাগিল এটা ভাল লগা অনুভৱ সামৰি আমি পুনৰ এতিয়া গুৱাহাটীমুখী হ'ম আৰু আপোনালোকক দেখুৱাই যাম পৰৱৰ্তী সময়তো বিভিন্ন স্থানৰ পৰা ৰাস আৰু লগতে আপোনালোকে উইথ হিৰক ফলো কৰিলে সাবস্ক্ৰাইব কৰিলে চাই থাকিব পাৰিব এনে ধৰণৰ ইন্টাৰেষ্টিং ব্লগছ বা ইনফৰমেশ্যন বা বিভিন্ন ধৰণৰ আপডেটছ আৰু এয়া হৈছে ৰাসৰ এটা ভাল লগা বস্তু মেহেন্দি সৰু থাকোঁতে এইবোৰ খুব দেখিছিলোঁ পিছে আজিকালি এইটো কিমান চলে জনাবচোন আপোনালোকে